বছৰৰ প্ৰথম দিনটো চাকি গছৰেই আৰম্ভ কৰিছোঁ। গাটো ধুই আহি ধুনীয়াকৈ পঢ়া টেবুলত চাকি এগছ দি লৈছোঁ। আজি মন্দিৰলৈ যোৱা নহ'লে সেইটো কাৰণে টেবুলতে চাকি দিলোঁ। আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ, হেপ্পী নিউ ইয়েৰ। আৰু 31ৰ খানা খোৱা হ'লনে নাই আপোনালোকৰ? আৰু আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, প্লিজ গৈ পেলাই আগৰ ভিডিঅ'টো চাই লওক দেই। আৰু এইপিনে ৰাতিৰ হাঁহৰ মাংস আছিল, লগত ৰুটি দুখন বনাই আগবেলা ভাগৰ মই এয়াকেই খালোঁ। খাই বৈ লৈ মই আকৌ ৰেডি হৈ গ'লোঁ, যিহেতু পৰিয়ালৰ খুৰীহঁতে খানা আয়োজন কৰিছে। আমি প্ৰতি বছৰে এনেকৈয়ে 1 জানুৱাৰীৰ দিনাখন খানা খাওঁ, গোটেই পৰিয়ালটো একেলগে এসাঁজ খাওঁ। আৰু কিহে খাইছোঁ জনাই আছোঁ বাৰু, এইপিনে বনায়ে আছে খুৰাহঁতে। ঘৰৰ পিছ চাইডেই খোৱা হৈছে। ভালকৈ জেগা নাপালে দূৰলৈ যাব নোৱাৰিলোঁ, যিহেতু এতিয়া সৰিয়হৰ ছিজন, চাৰিওফালে সৰিয়হ পেলাই থৈছে। আৰু দেখিছে ইমান ধুনীয়া হালধীয়া হৈ আছে। আৰু এইপিনে আমাৰ বৌয়ে মেমেধু তুলি আছে, ঘৰতে পেলোৱা মেমেধু। আৰু এইপিনে আমাৰ আইতাগৰাকীয়ে নাচিছে অকণমান ফূৰ্তিতে। আৰু এইপিনে আমাৰ খানা ৰেডি হৈ গ'ল। আৰু এয়া দাদাহঁতে একেলগে বহি ভাত খাব লৈছে আৰু এতিয়া আমি ছোৱালী ফাইলটো বহি ল'লোঁ খাবৰ কাৰণে। এইপিনে চুমু খুৰীয়ে ভাত দি আছে। আজি কোনো মাছ মাংস নাছিলে, ভাত, মাটি দাইল, লগত কচু, ঔটেঙা আৰু লেবেৰা ভাজি আৰু পাপৰ আছিলে। সকলোৱে মিলিজুলি তৃপ্তিৰে এসাঁজ খালোঁ। আৰু কোনে কোনে মাটি দাইল ভাল পায় কমেণ্ট কৰিবচোন। আৰু আজিৰ মোৰ ভ্লগটো ইমানেই আছিল। আজিলৈ আহিছোঁ গাইজ, বাই বাই।